দিনটোৰ পৰা আৰু শান্তি নোহোৱা হৈছে আৰু আজি অফিচৰ পৰা সোনকালে যাব লাগিব। অনু অনু শুনিলানে? মোলৈ একাপ চাহ নিবাচোন। তই যি চাহ নিবি আজি তেওঁ ক'লে গ'ল? কি কৰে তোমাৰ কথা? ভালদৰে পঢ়িব লাগিব আৰু এজন প্ৰকৃত শিক্ষিত মানুহ হ'ব লাগিব। প্ৰকৃত শিক্ষিত মানুহ কেইটা? আমাৰ সমাজত বৰ্তমান দুটা শ্ৰেণীৰ শিক্ষিত লোক আছে। এটা শ্ৰেণীয়ে পঢ়ে অকল এখন ভাল চাৰ্টিফিকেটৰ কাৰণে, এখন ভাল মাৰ্কশ্বিটৰ কাৰণে আৰু এটা ভাল চাকৰিৰ কাৰণে। কিন্তু সেইটো আমাৰ প্ৰকৃত শিক্ষা হ'ব নোৱাৰে। প্ৰকৃত শিক্ষা এইটোৱে হৈছে যি শিক্ষাই আমাক মানুহক মানুহ হিচাপে চাবলৈ শিকায়, মানুহক দুৰ্ব্যৱহাৰ নকৰা, সকলো মানুহক সমানে চোৱা, ডাঙৰক শ্ৰদ্ধা কৰা। তইনো বডি কেনেকৈ কিয় মাৰিব লাগে? তোৰ পৰা শান্তি নোহোৱা হৈছে ঘৰখন। শুনচোন দাদা, আইতা তুমি কান্দি আছা? নাকান্দিবা আইতা, নাকান্দিবা আইতা, তুমি কান্দিলে ভাল নালাগে ন মোৰ। নাকান্দিবা আইতা, তুমি থাকিলে মোৰ ভাল নালাগে নহয় আইতা। এটা হাৰি দিয়াচোন, এইজনী মোৰ মৰম লগা আইতা। বেছ তেনেকৈ লাগে অকল অভিনয়েৰে এই দুজনীক নিজৰ পুতলা বৃদ্ধাশ্ৰমত থৈ আহিব লাগে। তুমি মাতৃ খেলখন চাই এনেকুৱা কৰিছে শুনাচোন অনু, সাদৰ হওক তেওঁ মোৰ জন্মদাত্ৰী মা। তুমি এইবোৰ কি কৈছা? কি কৰিছা বোৱাৰী? আপোনাৰ কাপোৰ জাপি আছো, আপুনি অলপ। কিহৰ কাৰণে? আপোনাৰ ল'ৰাই আপোনাক বৃদ্ধাশ্ৰমত থৈ আহিব। কি? মা কিবা হ'লনে বোলা? বাৰু তেওঁ বৃদ্ধাশ্ৰমত থৈ যাব। মই এইকাৰণে ডাঙৰ কৰিছিলো, এটা আশাটো ডাঙৰ কৰিছিলো যাতে বিদ্যা সময়খিনি তোৰ মোৰ ওচৰত থাক। আজি মোক এনেকুৱা কৰিছে। বোৱাৰী, তুমি মোক এটা বাৰণ্ডা কৰা জনত থাকিবলৈ দিয়া। মোক বৃদ্ধাশ্ৰমত নপঠাবা বোৱাৰী। থাকিবলৈ আহিছে, শান্তিটো নিদিয়ে অলপ। যা ওলাই যা। শান্তি নিদিয়ে তুমি মোক নপঠাবা বোৱাৰী, নপঠাবা বোৱাৰী, নপঠাবা। আইতা তুমি নাযাব, আইতা নাযাব, তুমি গ'লে মোক কোনে আৰু কথা ক'ব? আইতা নাযাব, আইতা আইতাক বিদ্যাশ্ৰমত যাব লাগে। নাখাও, মই নাখাও। খোৱাচোন। নাখাও। চোৱাচোন বাবাই কেনে নাখায়। বাবু খোৱাচোন, নহ'লে দুৰ্বল হৈ যাব নহয় বাবু। নাখাও, আইতা পানী দিব লাগিব।
আইতাক আনিম দিয়া বাবু তুমি প্ৰথমে এইখিনি খোৱা মই আইতাক লৈ আহিম মই আইতাক আজিয়ে লৈ আহিম তুমি মাথোন সুস্থ হোৱা বাবু তুমি সুস্থ হোৱা তুমি কি কৈছা মা বুঢ়া মানুহৰ বৃদ্ধাশ্ৰমত নবৰে চৰকাৰৰ কাৰণে বচা হৈ পৰে সেইকাৰণে তেওঁলোকে আমাক একো লাভ কৰি দিব নোৱাৰে তোমালোকো তো এদিন বুঢ়া হবা তেতিয়া তোমালোকক বৃদ্ধাশ্ৰমত থৈ দিম। চোৱা অনু তুমি ল'ৰাটোক কি শিক্ষা দিলা কি মই শুনিছা যদি আমিও এদিন বৃদ্ধ কালত যদি তোমাক বৌকি বৃদ্ধাশ্ৰমত থৈ আহে তেতিয়া তুমি কি কৰিবা অনু মই মোৰ বহুত ভুল হৈ গৈছে মোক ক্ষমা কৰি দিয়ক হ'ব তুমি মোক ক্ষমা খুজিব নালাগে যিজনী মাক তুমি বৃদ্ধাশ্ৰমত থৈ আহিছা তেওঁক ক্ষমা খুজিবা মা আমাৰ বহুত ভুল হয় এতিয়া ঘূৰাব গ'লে কোৱা তেনেহ'লে আমি মোৰ নিজৰ মাক লৈ আহোঁ ঘৰখনলৈ আজি বহুত মনত পৰিছে এই নাতি ল'ৰাটো যে কি যে কৰি আছে মই অবিহনে মা বোৱাৰী আমাৰ বহুত ভুল হৈ গ'ল মা বোৱাৰী। মা ক্ষমা কৰি দিয়া মোৰ কাৰণে বহুত ডাঙৰ কথা এতিয়া বলো মা আমি একেলগে থাকিম আজি পৰা মা বাবা চোৱাচোন তোমাৰ মৰমৰ আইতা আহি আছে অ মা বহা অ তোমাৰ কি হৈছে মোৰ বেমাৰ নমস্কাৰ বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে মই ইয়াকে বুজাব বিচাৰিছোঁ যাতে বৃদ্ধকালত কোনো মাক দেউতাকক নিজৰ সন্তানে যাতে বৃদ্ধাশ্ৰমত থৈ নাহে আৰু সেইটো কোৱাৰ উদ্দেশ্যে মই এই ভিডিঅ'টো বনাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব লগতে কাষতে থকা টিলিঙাটো বজাই দিব নমস্কাৰ